আমি ফাইনেলি আজাদ বজাৰত আহি পালোহি। ইতিমধ্যে আমি যোৱা আগতেই বহু গ্ৰাহকে ভিৰ কৰিছে, আপোনালোকে দেখিছেই। প্ৰত্যেকটো শনিবাৰ আৰু মঙলবাৰে এই বজাৰখন বহে। মই মোৰ সন্তান হিয়ানজ্যোতি অৰ্ধাংগিনী আমি একেলগে কেতিয়াবা শনিবাৰে আৰু কেতিয়াবা মঙলবাৰে এই বজাৰলৈ বুলি আহোঁ। দেখিছে আপোনালোকে গাড়ী মটৰ বহুত বেছি ভিৰ। ইতিমধ্যে দৰদাম চলিয়ে আছে শাক পাচলি, যিহেতু আজিকালি বস্তুৰ দাম ইমানেই বেছি হৈছে। গতিকে বস্তুৰ দাম যদি আপোনাৰ যদি ভয় নালাগে, তেনেকুৱা এখন যদি বজাৰ বিচাৰে আপোনালোকে, তেতিয়াহ'লে আজাদ বজাৰলৈ আহিব পাৰে। শনিবাৰ আৰু মঙলবাৰে এই বজাৰখন বহে, ৰাতিপুৱাই বহে। আৰু দেখিছে গ্ৰাহকৰ কিমান ভিৰ, আৰু সেই ভিৰৰ মাজত আমিও দুই এটা বজাৰ কৰিবলৈ চেষ্টা কৰিলোঁ। দেখিছে আপোনালোকে বিভিন্ন ধৰণৰ শাক পাচলিৰ বজাৰখন উপচি পৰিছে। আপোনালোকে যি ধৰণৰ শাক পাচলি বিচাৰে সেই ধৰণৰ শাক পাচলি ইয়াত বিচাৰি পাব, আৰু তুলনামূলকভাৱে বহুত কম। মই জনাত বহুতো টাউনৰ পাচলি বেপাৰীয়ে ইয়াৰ পৰাই পাচলিসমূহ সংগ্ৰহ কৰে শনিবাৰ আৰু মঙলবাৰে বজাৰ কৰি। এই ভিডিঅ'টো জাষ্ট আপোনালোকক ইনফৰ্ম কৰিবলৈহে বনোৱা হৈছে। এয়া হিয়ান আৰু হিয়ানৰ মাক বজাৰত ব্যস্ততাৰ মাজত তেওঁলোকো ব্যস্ত হৈ পৰিছে। কোনোবা এজনে কোৱা মতে আজি যেন মাঘৰ বিহু আগদিনা বজাৰৰ নিচিনা ভিৰ হোৱা দেখিবলৈ পোৱা গৈছে। সঁচাকৈ আজি যথেষ্ট ভিৰ আছিলে। মই বোলো আমাৰ অতিকৈ আপোন আজাদ বজাৰখনৰ বিষয়ে সৰুকৈ ব্লগ এটাকে বনাই পেলাওঁ আজি। এখন অতিকৈ পুৰণি বজাৰ, আৰু তুলনামূলকভাৱে বস্তুৰ দাম বহুত বেছি কম। ইয়াত আপোনালোকে শাক পাচলিৰ পৰা আদি কৰি কাপোৰ কানি সকলো ধৰণৰ বস্তু ইয়াত আপোনালোকে পাব। নিমখ জলকীয়া হওক বা হালধি হওক, তামোল পাণ হওক, মাছ মাংস হওক, ইয়াত চাহৰ দোকান মিঠাইৰ দোকান চব আছেই। আমিও মাছ অলপ ল'বলৈ বুলি অলপ মাছৰ বজাৰলৈ সোমাই গৈছিলোঁ। এয়া মাছৰ বজাৰ, আৰু ইফালে মাংস আপোনালোকে দেখিছেই। গাহৰি খোৱালোকসকলৰ কাৰণে গাহৰিও কাটি থৈছে ইয়াত। যি কি নহওক, বাকী ভাল লাগিল আহি। আপোনালোকে আহিব সময় ওলাই। বৰ বিশেষ দীঘল কৰিব বিচৰা নাই। শেষত আমিও দুই এটা বজাৰলৈ ঘৰ মোৱা হ'লোঁ।